Hello everyone, আজি মই বনাবলৈ লৈছোঁ চুজি লালমোহন। মই দেখিছেনে 1.5 কাপ চেনি লৈছোঁ। 1.5 কাপ চেনি তেতিয়া আপুনি 1 কাপতকৈ প্ৰায় অলপ কম পানী দিব। এতিয়া আমি ইয়াৰ এটা পানী মানে আমি কোনো টাৰ বনাবলৈ নাযাওঁ। চেনি পানীখিনি যিখিনি চিৰাপ বনাম সেই চিৰাপখিনি মাত্ৰ আমি চেনিখিনি গলামহে। বৰ বেছি ডাঠটো নালাগে, ইয়াৰ বাবে আমাক বৰ পাতলো নালাগে, এটা মিডিয়াম জোখত লাগে। বৰ বেছি ডাঠ হ'লেও কি হয় সহজে ভিতৰত নোসোমাই গোলাপ জামুনৰ লালমোহনৰ ভিতৰত চিৰাপখিনি সোমাই নাযায়। দেখিছেনে এখন কেৰাহী পাতি সেই তাতে একাপ চুজি দি দিছোঁ। আপুনি 1 কাপ চুজিত প্ৰায় 1.5 কাপ গাখীৰ আমাৰ প্ৰয়োজন হয়, কাৰণ চুজিয়ে শুকান থাকে বাবে পানী বা গাখীৰ বেছিকৈ টানে। সেইকাৰণে ইয়াৰ সঠিক পৰিমাণটো হৈছে 1 কাপ গাখীৰ 1 কাপ চুজিত 1.5 কাপ গাখীৰ। অলপ অকণমান ঘিউ দি দিব। এতিয়া এইখিনি অলপ লৰাই থাকিব, লৰাই গাখীৰখিনি শুকুৱাই দিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু NP চাই থকাসকলে প্লিজ ফ'ল' কৰি দিব। আপুনি দেখিছেনে ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপুনি এনেকৈ লৰাই গাখীৰখিনি যেতিয়া দেখিব আপুনি শুকাই আহিছে, চুজিয়ে গাখীৰখিনি ভালকৈ টানি লৈছে, তেতিয়া গেছটো অফ কৰি দিব। তেনে এয়া মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া এই বাচন এখনত উলিয়াই লৈছোঁ। এতিয়া উলিয়াই হাতেৰে এনেকৈ ভিডিঅ'ত দেখুওৱাৰ ধৰণে মঠি ল'ম আমি ভালকৈ, যাতে অলপ কোমল হৈ যায়। মিক্স কৰি ল'ম, এনেকৈ মিক্স কৰি ল'ব। তাৰপিছত এয়া হাতেৰে অলপ লৈ আপোনাৰ যিকোনো পচন্দত ইচ্ছা অনুযায়ী আপুনি আকাৰ দি ল'ব পাৰে। মই গোল দিছোঁ, গোলকৈ বনাই প্ৰায় লালমোহন গোলে বনাই বাবে মই গোলৰ আকৃতিয়ে দিছোঁ। আপুনি অন্য কোনো আকৃতি যিকোনো আকৃতি আপুনি দিব পাৰে। বুজিছেনে? যদি আপোনাৰ চুজিটো ফাটি অহা নিচিনা লাগে তেন্তে হাতত অকণমান ৰিফাইন অইল লৈ ল'ব। গোলটো কৰোঁতে এয়া মোৰ সকলোবোৰ বনাই তৈয়াৰ হৈয়ে গ'ল। দেখিছে নহয়? এতিয়া গেছত এখন কেৰাহী পাতি তাত অলপ ৰিফাইন তেল দি দিছোঁ। আপুনি ৰিফাইনৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এইখিনি এটা এটাকৈ দি এতিয়া ফ্ৰাই কৰি ল'ম। গল্ডেন কালাৰ হৈ নোযোৱা পৰ্যন্ত আমি এইখিনি ফ্ৰাই কৰি থাকিম। দেখিছেনে? দিওঁতে কিন্তু অলপ ফাঁক কৰি ৰাখিব, যাতে এটা লগত লাগি নাযায়। যদি লাগি যায় তেন্তে ফাটি আহিব। দেখিছেনে? ভিডিঅ'টো দেখুওৱাৰ ধৰণে আপুনি খুব সাৱধানেৰে এইখিনি লুটিয়াই দিব। লুটিয়াই ভালকৈ ভাজি ল'ব। আৰু গেছৰ জুইকুৰা আপুনি হাই কৰি নিদিব, মিডিয়ামত ৰাখিব। দেখিছেনে কি ধুনীয়া কালাৰ হৈ আহিছে? ঠিক ইমানটি জোখতে আপুনি ভাজি ল'ব। এতিয়া যিখিনি আমি চিৰাপ বনাই ৰাখিছিলোঁ চেনিৰ, সেই চিৰাপখিনি দি দিম। বাকী থাকি যোৱাখিনি ঠিক একেটা প্ৰচেছতে আমি ভাজি ল'ম। কিন্তু দিওঁতে সদায় কেৰাহীত অলপ ফাঁক দিব। দেখিছে মই ওচৰ হৈ যোৱাৰ কাৰণে অলপ ফাঁক কৰি দিছোঁ হাতেৰে। গোটেইখিনি ফ্ৰাই হ'ল আমাৰ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।